হিথি কি হিথি বডি ফিট কেনে আছা অমিত দে কচোন তোৰ খবৰ কেনে বেয়া নহয় দে তোৰ বা কেনে কামো জানে হিত বডিটো ফিট গানো গাব পাৰো সি কিন্তু কাম নাই কিবা এটা বুদ্ধি দি কি করবি ভাই মোরও তেনে অবস্থা আরে ভাই আমার এই দোকানিরও একই অবস্থা 10টা বাজাত খুল 4টা বাজাত বন্ধ কর লকডাউনের কামাই ভাই চব এনেই আর কি করবি আর উপায় নাই দে ও হিত তোক এটা মই বুদ্ধি দিম দে 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 যা ও হিত দুহুন অমিতে তইতো সিদিনা মই এটা বুদ্ধি দিম বুলি কৈছিলি এটা যে বুদ্ধি দিম বুলি কৈছিলো তে তই যাই থাক আমি এটা কথা পাতো মই যাও দে অমিতেতো মোক এটা বুদ্ধি দিছি বুদ্ধিটো সঁচাই গাঁৱতো চবে মোক হিত বুলিয়ে মাতে আৰু মই বুদ্ধিটো ফিট তাকে কৰা যাওক ৰচো অমিতে বা ক'ত আছে হেল্ল' অমিত ক'ত আছা ও হিত মই ঢেকা দুলি আছো ঠিকা তুলি আছা নেকি তই যে বুদ্ধিটো দিছিলি সিটোৱে কৰোঁ দে তই ভাটিবেলা লগ ধৰোঁ দে দে তই আহিবি দে ৰাখোঁ ও হিত বুদ্ধিটো কেনে দিছো বুদ্ধিটো ভালেই চব আহাক কৈ যাংছো চল মই এখন জিমৰ স্কুল খুলিছোঁ তোৰ যাবি কিন্তু আজিতো 16 তাৰিখ হ'ব না তে 20 তাৰিখৰ পৰা নাম লেখা আৰম্ভ কৰিম তোৰ যাবি একদম বডি ফুলে দিব তে যাবি স্যার জিমৰ এডমিশন ল'ব আহিছিলোঁ এতিয়া হৈ আছে নেকি এতিয়া হৈ আছে এডমিশন ফিজটো কিমান 500 টকা 500 টকা তে এডমিশনটো লওঁগে দে তোৰ নামটো ক নামটো মোৰ হৃদয় দাস এইখিনিতো এইটো পইচাটো তে আহো আৰু শুন ইটো কিন্তু এডমিশ্যন ফিজে আৰু মাহিলী লাগব স্যার জিমৰ এডমিশন এতে হৈ আছে নেকি ময়ো এডমিশনটো ল'ম বুলি ভাবিছিলোঁ হয় নেকি দে তোৰ নামটো কি গৌতম কলিতা তোৰ চৰিটো এতিয়া কৈছে ৰাখোঁ পিছে এডমিশন ফিজটো কিমান 500 টকা কেই তাৰিখৰ পৰা আহিব লাগিব ছাৰ এডমিশনত 20 তাৰিখটোতো গেলে তে নতুন মাহৰ 1 তাৰিখৰ পৰা আহিবি হ'ব দে আৰু শুন চবকে কবি 1 তাৰিখৰ পৰা আহিবা আৰু ইটো কিন্তু 500 টকাটো ইটো নাম লেখাৰ কাৰণে আৰু মাহিলী ফিজটো বেলেগ হ'ব ছাৰ ছাৰ শুননো দেখোন আমাৰ ভাইটি নাই দেখোনে কালি আহিবি যা দেখোন ঠিক আছে স্যার হাও তোমালোক দেখোন তে বহাচোন ৰবা মই আহিছোঁ তোমালোকৰ আজি নহ'ব যোৱা
ঠিক আছে ছাৰ আমি যাওঁ কিছুদিন পাছত আহিবা দে আজি ছাৰৰ তাতেও যাব লাগছিল আহোন দেখোন আহিয়ে বা নাই দেখোন দেৰিয়ে হ'ব দেৰি হ'লতো নবহুন আহিছে দে আজি ছাৰৰ তাতে যাংছো আমাৰ দাদাকো লৈ যাম ইমান দিনটো ছাৰে আমাক পইচা কৈটা লৈ ইমান দিন ঠগিয়ে আছে আজি দাদাকো লৈ যাম আমাৰ তোমালোক আহিছা নে বহাচোন আজি আমি নবহো আজি আপোনাক বহাম আপুনি ল'ৰা কেইটা জিমত জইন কৰি মানে পইচা খাই আছে যেনে যেনে বোলে আছে ধৰ ইয়াক আপুনি যদি গানৰ ফিট আমি বডিত ফিট মোক ক্ষমা কৰি যায় মই গানতো হিট নহওঁ আৰু বডিতো ফিট নহওঁ মোৰ বন্ধু আছে অমিত